নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, নতুন বছৰ সমাগত। নতুন বছৰৰ প্ৰাক মুহূৰ্তত মই বৰ্তমান তিতাবৰ এজন বৰেণ্য ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, তিতাবৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তিতাবৰ আঞ্চলিক সত্ৰ মহাসভাৰো প্ৰাক্তন সভাপতি। গতিকে আমি একেবাৰে বৰেণ্য ব্যক্তিজনক ওচৰলৈ আহিছোঁ। নতুন বছৰৰ প্ৰাক মুহূৰ্তত সমাজলৈ তেখেতে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। নতুন বছৰ সমাগত, গতিকে নতুন বছৰৰ প্ৰাক মুহূৰ্তত সমাজলৈ আপুনি কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে, এটা অনুভৱ আমাক জনাওকচোন। আমি নতুন বছৰৰ 2025 বৰ্ষত থিয় হৈ এটা কথাই আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ যে বৰ্তমান যি যুৱ উশৃংখলতাৰ দিনে বৃদ্ধি হৈছে, তাৰ সেই সমাজৰ কাৰণে এটা অসহ্য সংকট কঢ়িয়াই আনিছে। আমি এই মুহূৰ্তত নতুন বছৰৰ সংকল্প লোৱাৰ লগতে আমি ভাবিম যে এই যুৱ উশৃংখলবিলাক শেষ কৰি তেওঁলোকে এটা সুস্থ সামাজিক দায়বদ্ধতাৰে এটা নৈতিক জীৱন যাতে তেওঁলোকে গঢ়ি তোলে আৰু তেওঁলোকে বয়োজ্যেষ্ঠসকলক সন্মান সহকাৰে তেওঁলোকে প্ৰতি মুহূৰ্ততে তেওঁলোকে শ্ৰদ্ধা জনায় আৰু সেই সংকল্প লৈ তেওঁ সমাজখনক এটা সুস্থ আৰু সামাজিক দৰ্শনেৰে তেওঁলোকে আগুৱাই নিয়াত মই তেওঁলোকৰ পৰা বাঞ্ছা কৰিছোঁ। আৰু এই যুৱকসকলে আমাৰ ভৱিষ্যতৰ আদৰ্শ, আৰু সেইকাৰণে এইসকল যদি উশৃংখলতাৰ মাজত আমাৰ সমাজ থাকিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ সমাজে এটা নৈতিক জীৱন হেৰুৱাব বুলি মই ভাবিছোঁ। সেইকাৰণে এটা আধ্যাত্মিক পৰিৱেশৰ মাজেদি যুৱ শৃংখলাটো বাদ দি আমি নতুন সংকল্পৰে আমি আধ্যাত্মিক জীৱন যাপন কৰিবলৈ সংকল্প হওঁ। মই তাৰ কাৰণে সকলোকে সংকল্প কৰিলোঁ বুলি আহ্বান জনাইছোঁ। হয়, ধন্যবাদ ছাৰ। ধন্যবাদ।